আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। সকলোকে পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি জাকাত সম্পৰ্কীয় আন কিছুমান গুৰুত্বপূৰ্ণ মাসাইল আপোনালোকৰ আগত তালিম হিচাপে পাঠ কৰি শুনাবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে আমলৰ নিয়তেৰে সকলোৱে এই মাসাইলসমূহ অতি মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিব। আহক তেতিয়াহ'লে আমি পলম নকৰি আজি তালিম পাঠ পৰ্বটো আৰম্ভ কৰোঁ। মাসাইলে জাকাত পৃষ্ঠা 107 পৰা আজি প্ৰথমটো জাকাত সম্পৰ্কীয় মাসাইল পাঠ কৰিব খুজিছোঁ। সাধাৰণতে মালৰ গৰাকীয়ে নিজেই জাকাত আদায় কৰিব লাগে বুলি মানুহে ভাবে। প্ৰকৃততে যদি অন্য কোনোবাই মালৰ গৰাকীৰ আদেশ আৰু অনুমতি ক্ৰমে তেওঁৰ হৈ অৰ্থাৎ মালৰ গৰাকীৰ হৈ জাকাত আদায় কৰে, জাকাত আদায় হৈ যাব। জাকাত সম্পৰ্কে থকা আমাৰ এটা ভুল ধাৰণা সম্পৰ্কে ক'ব খুজিছোঁ। বহু লোকৰ ভুল ধাৰণা যে আনক ঋণ দিয়া মালৰ জাকাত আদায় কৰিব নালাগে। ইবনে শিহাব জুহৰীক সেইজন ব্যক্তি সম্পৰ্কে সোধা হ'ল যে যাৰ মাল বস্তু আনৰ ওচৰত ঋণ হিচাপে দিয়া হৈ আছে, সেই মালৰ জাকাত হয়নে? প্ৰত্যুত্তৰত তেওঁ ক'লে, হয়, যদি সেই মাল নিৰ্ভৰশীল ব্যক্তিৰ হাতত থাকে। যদি এনেকুৱা ঋণ দিয়া থাকে যে পোৱাৰ সম্ভাৱনা নাথাকে, তেন্তে জাকাত দিব নালাগে। অৱশ্যে ঋণ দিয়া মাল ঘূৰাই পালে তাৰ বিগত বছৰৰ জাকাত আদায় কৰিব লাগিব। শামাইলে কুবৰা খণ্ড 8 পৃষ্ঠা 29। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, আমি সকলোৱে জানো ইছলামৰ 5টা মূল ভেটিৰ ভিতৰত জাকাত অন্যতম। কিন্তু বহুতেই এই জাকাত আদায়ৰ ক্ষেত্ৰত টান পায়। উদাহৰণস্বৰূপে ঘৰত 3জন নিচাব পৰিমাণ সম্পত্তিৰ গৰাকী থকা সত্ত্বেও যিকোনো এজনে জাকাত আদায় কৰে আৰু ঘৰখনৰ সকলোৰে জাকাত আদায় হৈ গ'ল বুলি ভাবে। দৰাচলতে আল্লাহ তাআলাই প্ৰতিজন নিচাব পৰিমাণ সম্পত্তিৰ মালিকৰ ওপৰত নিজস্ব সম্পত্তিৰ মালিক হিচাপে জাকাত খৰচ কৰিছে। গতিকে যদি পিতৃগৰাকী নিচাব পৰিমাণ সম্পত্তিৰ গৰাকী হয়, তেন্তে তেওঁৰ ওপৰত জাকাত ৱাজিব বাধ্যতামূলক। আৰু যদি তেওঁৰ ল'ৰাজনো নিচাব পৰিমাণ সম্পত্তিৰ গৰাকী হয়, তেন্তে ল'ৰাজনে নিজস্ব সম্পত্তিৰ বিপৰীতে জাকাত আদায় কৰাটো ৱাজিব বাধ্যতামূলক। আকৌ যদি স্বামীগৰাকী নিচাব পৰিমাণ সম্পত্তিৰ গৰাকী হয় আৰু তেওঁৰ পত্নীগৰাকীও নিচাব পৰিমাণ সম্পত্তিৰ গৰাকী হয়, তেন্তে স্বামীৰ ওপৰত তেওঁৰ পত্নীৰ সম্পত্তিৰ বিপৰীতে জাকাত আদায় কৰাটো ৱাজিব বাধ্যতামূলক। এক কথাত প্ৰত্যেকৰে মালিকী স্বত্বৰ পৃথক পৃথক হিচাপ হ'ব। ইছলাম আৰু হমাৰী জিন্দগী খণ্ড 2 পৃষ্ঠা 242 পৰা এই মাসলাটো আপোনালোকৰ আগত পাঠ কৰি শুনালো। এতিয়া আমি আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ মাসলা পাঠ কৰি শুনাবলৈ। আশা কৰোঁ আপোনালোক সকলোৱে মনোযোগেৰে শুনি আছে। ফাণ্ডত জমা হোৱা টকা পইচা জাকাত সম্পৰ্কে বহু লোক অৱগত নহয়। উল্লেখ্য যে চৰকাৰে নিজৰ কৰ্মচাৰীৰ দৰমহাৰ পৰা প্ৰত্যেক মাহে কিছু টকা পইচা কৰ্মচাৰীৰ নামত জমা কৰি থয় আৰু সেইখিনি অৱসৰৰ পাছত কৰ্মচাৰীজনক উভতাই দিয়া হয়। কৰ্মচাৰীজনৰ বাবে উক্ত ধনখিনি অৱসৰৰ পাছত গ্ৰহণ কৰা হালাল হয় আৰু যি টকা পইচা চৰকাৰে অতিৰিক্ত হিচাপে আগবঢ়ায় সেয়াও গ্ৰহণীয়। উল্লেখ্য যে চাকৰি অৱস্থাত মাহে মাহে জমা হোৱা ধনখিনি কৰ্মচাৰীজনৰ অধীনত নথকাৰ বাবে তাৰ জাকাত ৱাজিব নহয়। কিন্তু অৱসৰৰ পাছত জমা ধনখিনি পোৱাৰ পাছত এবছৰলৈ জাকাত ৱাজিব হোৱা পৰিমাণৰ ধন সঞ্চিত থাকিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে জাকাত আদায় কৰিব লাগিব। অৱশ্যে তাকৱা আৰু পৰহেজগাৰীৰ বাবে কৰ্মচাৰীজনে বছৰে বছৰে নিজৰ জমা মালৰ জাকাত আদায় কৰাটো উত্তম। মাসাইলে মুহিম্মা পৃষ্ঠা 162। আল্লাহ তাআলাই আমাৰ সকলোকে এই জাকাত সম্পৰ্কীয় মাসলাসমূহৰ ওপৰত বেছিকৈ আমল কৰিবলৈ তৌফিক দিয়ক। এই জগতে আপোনালোক আটাইলৈ আমাৰ এটা বিশেষ অনুৰোধ যে আপোনালোকে আমাৰ এই আসসালামু আলাইকুম চেনেলটোৰ ভিডিঅ'সমূহ বেছিকৈ
বন্ধু বান্ধৱী আত্মীয় স্বজনৰ মাজত প্ৰচাৰ কৰিব।